হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰে পৰা আমাৰ ঘৰত বহুত ব্যস্ততা, আৰু সেই ব্যস্ততাৰ কাৰণটো জানিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাওক। মাহ ডলা, পাণ পৰা, ঔটেঙা গোটোৱা, ধনিয়া, মচন্দৰী, পদুনা লগতে মাহ ধোৱা আটাইখিনি কৰি আমাৰ ঘৰৰ মানুহখিনি আজি ততেই নাইকিয়া হৈ আছে। আৰু সেইখিনি কাম কৰি দেউতা, মই আৰু আমাৰ সোণ মানে মোৰ ভাইটি গ'লোঁ মাছ ধৰিব। আপোনালোকে বাৰু কোনে কোনে মাছ খাই ভাল পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আচলতে পুখুৰীটো ঘৰৰ পৰা বহুত দূৰ হয়, সেইবাবে পুখুৰীলৈ অহা নহয়, আৰু তাকে চল লৈ ৰাতি ৰাতি চোৰে আমাৰ পুখুৰীৰ পৰা মাছে ধৰি লৈ যায়। তথাপিতো বাৰু আজি মাছ কেইটামান পালোঁ। মোৰ আকৌ মাছ খোৱাতকৈ মাছ ধৰাৰ চখটো বেছিহে, খালি আজি নামিবলৈ নাপালোঁ। সেইবাবে আপোনালোকক দেখুৱাবলৈ ভিডিঅ'কে কৰিলোঁ। আজি সোণ আৰু দেউতাৰহে নামিল, মই পাৰতে ৰৈ বুটলিবলৈহে পালোঁ। আজি অকল বৰালি মাছহে পালোঁ, আৰু মাছ ধৰি থাকিলেতো নহ'ব, ঘৰত যিহেতু কিবা এটা পাতিছে সেইবাবে সেইকেইটাকে ধৰি আকৌ আহিলোঁ তিনিওটা ঘৰলৈ। মই কথা কোৱা দেখি আকৌ আমাৰ কিকুৱেহে বেছি কথা কৈ আছে, শুনিছে চাগে আপোনালোকে। মাছ ধৰি আহিয়েই দাদাহঁতৰ লগত গ'লোঁ কলপাত কাটিবলৈ। আৰু আপোনালোককতো কোৱা হোৱাই নাই যে আমাৰ ঘৰত কি পাতিছোঁ, সেইটো আমাৰ মুনুৰ মুখৰ পৰাই শুনি লওক। অ' মুনু, এইফালে আহা। তুমি এতিয়া সকলোকে কৈ দিয়াচোন, আজি আমাৰ ঘৰত কি পাতিছোঁ কৈ দিয়া। আজি আমি ন খাম। এতিয়া গম পালেই নহয়, আজি আমি ন খাম। যিহেতু সন্ধিয়া হ'লেই সেইবাবে সকলো আহি হাতে কামে লাগি গ'ল। দিনটো কাম কৰি কৰি আমনিয়ে লাগি গৈছিল, সেইবাবে এহেঁত দুজনীকে লগাই দিলোঁ। এহেঁত দুজনী মোৰ বেষ্ট ফ্ৰেণ্ড হয়। এজনীয়ে আকৌ মুখখন নুলিয়াওঁ বুলি পলিথিনে ঢাকিছে, এজনীয়ে আকৌ ভিডিঅ' কৰি থকা গমেই নাপালে। আৰু যিহেতু ঠাণ্ডা দিন সেইবাবে সকলোৱে বাহিৰতে জুই একুৰা ধৰি জুইৰ আমেজ লৈ লৈ বহি আছে। আমাৰ আকৌ এইসকলে খাবলৈনো কেতিয়া দিব বুলি মোক সুধি সুধি আমনিয়ে কৰি দিছে। সিহঁতে মোক সুধি থাকোঁতে এইফালে আমাৰ খাবৰো হৈ গ'ল, আৰু সকলো খাবলৈ বহি ল'লে। খানাটো আকৌ বহুত টেষ্টি হৈছিল। বাৰু, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই আহিছোঁ দেই ৰাইজ, বাই বাই।